প্ৰথমতে মই নৱবৰ্ষৰ শুভেচ্ছা বিটিআৰবাসীক জনাইছোঁ। ইয়াৰ পিছতে অসমবাসীক জনাইছোঁ আৰু ভাৰতবাসীকো লগতে বিশ্ববাসীকো নৱবৰ্ষৰ শুভেচ্ছা মই জনাইছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যে পৃথিৱীৰ গোটেই মানৱ জাতিটো অহা নতুন বছৰত শান্তিৰে জীয়াই থাকিব পাৰিব। যিবিলাক দুৰ্যোগ যোৱা সময়বোৰত হৈছিলে, অনাগত সময়ত তেনেকুৱা দুৰ্যোগ যাতে নাহে, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। তেখেতৰ যি এটা ডাইনেমিক লিডাৰশ্বিপত অসম আৰু বহুত আগবাঢ়ি যাওক 2022 চনত, আৰু তেখেতে সদায় যাতে সুস্থ থাকিব পাৰে, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মই শুভেচ্ছা জনাইছোঁ আৰু তেখেতে যেনেকৈ এটা ভাৰতবৰ্ষখন নতুনকৈ সজাবলৈ যি পদক্ষেপবিলাক লৈছে সেইটো সদায় সফল হওক। ভাৰতৰ 100 কোটি মানুহৰ কাৰণে যিখিনি আঁচনি তেখেতে লৈছে সেইটো সম্পূৰ্ণ হওক, ইয়াৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ। কথা হৈছে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 জানুৱাৰীত যিবিলাক আমাৰ যোৱা সময়বিলাকত পিকনিক খোৱাৰ নামত, খানা খোৱাৰ নামত বিশৃংখল সৃষ্টি হৈছিলে, সেইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে আহ্বান কৰিছিলে। আৰু সেই হিচাপে আজি বিটিআৰ অঞ্চলতো মই সকলো ৰাইজক আহ্বান কৰিছোঁ যে আমি নতুন বছৰৰ ফূৰ্তি কৰাৰ নামত যাতে কোনো অঘটন নহয়, সেইটো যাতে সকলো লক্ষ্য ৰাখে। আৰু আজি আমি এই নতুন বছৰটোত মোৰ গৈবাৰী সমষ্টিত যিখিনি দিব্যাংগ ভাই ভনীসকল আছে, দাদা ভাইসকল আছে, সকলোকে মোৰ ঘৰলৈ মই আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলৰ লগত আমি নতুন বছৰ উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ ছ'চিয়েল ৱেলফেয়াৰ EM আমাৰ গৌতম দাস ডাঙৰীয়া আছে, আমাৰ MCLA হেমন্ত ৰাভা ডাঙৰীয়া আছে, MCLA প্ৰদীপ বায়ন ডাঙৰীয়া আছে আৰু ছ'চিয়েল ৱেলফেয়াৰ বিভাগৰ সকলো বিষয়ববীয়াসকল আছে। মই আমাৰ যিখিনি দিব্যাংগ দাদা ভাই ভনীসকল আছে, তেখেতসকলৰ জীৱনত মংগল হওক, উন্নতি হওক, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আশা ৰাখিছোঁ 2022 চনত বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰিব পাৰিম। যোৱা বছৰটোত আমি বহুতখিনি কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু বহুখিনি সফল হৈছোঁ আৰু এই নতুন বছৰত 2022 চনত যিখিনি আঁচনি আমি এই অঞ্চলৰ বিভিন্ন ছেকশ্যনৰ ৰাইজৰ কাৰণে লৈছোঁ, ছাত্ৰ ছাত্ৰীৰ কাৰণে, শিক্ষাৰ কাৰণে, হেল্থৰ কাৰণে, এগ্ৰিকালচাৰৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে, ইউথসকলৰ কাৰণে যিবিলাক আঁচনি লৈছোঁ, সকলো আঁচনি সফল হ'ব বুলি মই আশা কৰিছোঁ। কাৰণে বহুত পৰিকল্পনা লোৱা হৈছে। আমাৰ শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত তাত এটা ঠাইত এখন একাডেমি হ'বলৈ গৈ আছে, য'ত নেকি নৰ্থ ইষ্টত প্ৰথম হ'ব তেখেতসকলৰ স্কিল ট্ৰেইনিং আৰু এডুকেশ্যনৰ কাৰণে। আৰু তাত আমাৰ বিটিআৰ গভৰ্ণমেণ্টে প্ৰত্যেক বছৰে আমি 1 কোটি কৰি ফাণ্ড দিব ওলাইছোঁ। আৰু ইয়াৰ বাহিৰেও আজি ৰেজিষ্ট্ৰেশ্যন যিটো কৰা, এই কামটো অহা 2 মাহত আমি কমপ্লিট কৰিব বিচাৰিছোঁ, যে ডিজেবল ৰেজিষ্ট্ৰেশ্যন। আৰু ইয়াৰ লগতে তেখেতসকলৰ স্কিল ট্ৰেইনিং, তেখেতসকলৰ হেল্থ ছাপৰ্ট কৰা, তেখেতসকলৰ লাইভলিহুড, সকলো দিশতে আমি সহায় কৰিবলৈ গৈ আছোঁ। 2022 চনৰ আজিৰ 1 জানুৱাৰী নৱবৰ্ষৰ উপলক্ষে সমগ্ৰ বিটিআৰবাসী আৰু সদৌ অসমবাসী ৰাইজক মই বিটিআৰৰ এজন EM হিচাপে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি বছৰৰ প্ৰথম দিন, এই বছৰৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিটিআৰৰ চিফ প্ৰমোদ বৰদেৱৰ বাসগৃহৰ সন্মুখত আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা 4খনকৈ এম্বুলেঞ্চ আমি আজি 4টা NGO প্ৰদান কৰিলোঁ। আমাৰ 4খন ডিষ্ট্ৰিক্টৰ 4টা NGOক আমি 4খন এম্বুলেঞ্চ প্ৰদান কৰিছোঁ। আমি জানো সকলোৱে যে আমাৰ ভিতৰত কিছুমান দুৰ্গম অঞ্চলত এম্বুলেঞ্চ এভেইলেবল নহয় বা সময়মতে এম্বুলেঞ্চ গৈ নোপোৱাৰ কাৰণে আমি বিভিন্ন সমস্যাত ভুগিবলগীয়া হয়। সেইকাৰণে আমাৰ খুব কম বাজেট, যিহেতু মাত্ৰ 4খন এম্বুলেঞ্চ আজি আমি প্ৰদান কৰিলোঁ 4টা NGOক। আৰু NGOৰ কাৰ্যকৰ্তাসকলক আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকে যে সময়মতে তেওঁলোকৰ যি ছাৰ্ভিচ ভালকৈ দিয়ে আৰু একেবাৰে নিম্নতম যি খৰচ, নিম্নতম খৰচ তেওঁলোকক আমি নিবলৈ কৈছোঁ, যাতে কোনো হাৰাশাস্তি নাপায় ৰাইজে। আৰু এয়া প্ৰমোদ বড়ো চিফ আমাৰ তেখেতৰ নিৰ্দেশমৰ্মে আমি কামটো কৰিছোঁ। লগতে আজি আমাৰ এই অঞ্চলৰ প্ৰায় 600 দিব্যাংগসকলক ইয়াত আমন্ত্ৰণ জনাই পেলাই আমাৰ চিফ আমি একেলগে মত বিনিময় অনুষ্ঠান কৰিলোঁ। আমি আহাৰ একেলগে গ্ৰহণ কৰিম। আজিৰ দিনটোত সকলোৱে বিভিন্ন ধৰণৰ বিনোদন কাৰ্যসূচী হাতত লয় নিজৰ পৰিয়াল, বন্ধু বান্ধৱসকলৰ লগত, কিন্তু
আমাৰ দিব্যাংগসকলক কোনে হয়তো তেনেকুৱা ধৰণৰ সুবিধা নিদিয়ে বা তেওঁলোকে হয়তো সেই ইচ্ছা কৰিলেও তেনেকুৱা ধৰণৰ পৰিৱেশ নাপায়। সেইকাৰণে তেওঁলোকক লৈ আজি আমি বছৰৰ প্ৰথম দিনা এটা কাৰ্যসূচী হাতত লৈছোঁ। गैया आंहा बिदिनो जुजुरबाय थायो आं बहुत बोसोर जाबाय न'आवबो गैजाथारा एकदम जेबो गैया एकदम मानो होनबा बिदिनो हाजिरा खामला मावना जायोमोन आरो दा नै दिनै बहुत बोसोर गोलैना थाबाय नाथाय बिसिनायावनो थाबाय थानांदो आरो जेबो गैयिनि थाखायनो ओंखायनो इयाव आङो लिंनायखाय फैदो आरो दा गारिखौनो नांगौ दे बाय बांला फैसा खरस मोनबानो जाबाय आरो आं गोलैना थानायाथ' जाबाय बाय गोगोम जाबाय 7 बोसोर जाबाय बहुत खस्थ' मानो होनबा बिसिनायावनो थाबाय थानाय जादों नालाय मावनोबो हाया थाबायनोबो हाया गसंनोबो हाया गारि मोनबा बाय बेरायथिंनो हागोन होमबानिया गामियाव नों जुद्रुना बेसे थांनो दा ओरैबायदि दुखु मोननानै दङ आरो हेन्देल मारिनायखौ होबानो जाबाय पेडेल थानायखौ बहुत बोसोर जाबाय बिदिनो गोलैना थाखादों एकदम बिदिनो माबानानै सिगां मालायफोरनाव साकर थानाय लावखार थानाय हाजिरा मावनाय इदिसोमोन आङो दा गोलैना थानानै बहुत बोसोर खस्थ' भुगिनानै दङ आरो मावनोबो हाया थाबायनोबो हाया गसंनोबो हाया थांनोबो बिनो ओरै जाना दङ आरो दिनै जोंनि बिटिआरनि गाहाय मावफुं CM सार प्रमद बर'आ जोंखौ खावलायहरनायाव बेयाव जोंखौ मा थांखि लाना फैनो थाखाय माबायदि थांखि होनो नागिरदोंमोन जों बेखौ मोजाङै मिथिनो हायाखै दा जोङो बिनि बिबुंथियाव जों खोनानो मोन्दों मथा-मथि जोंनि आफादावबो माने एसे फर्थ ग्रेड थार्ड ग्रेडफोरनि साखरि होनायनि मोनसे खाबु थांखि लादों होननानै जों मिथिनो मोन्दों आरो दा बेनि गेजेरजों आरो जेब्ला इउनिक आइडि डिसेबलफोरनि रेजिस्ट्रेसन कार्ड बानायनो बिनिबो जोंखौ मोनसे बिथोन होदों बे गभर्नमेन्टआनो बेबायदि हाबाफारिखौ लादों बिनि थाखाय जोङो बयबो जोंनि हन्थानि आफादनि मानसिफ्रा लैहोर लैहोर फैनानै बाहागो लाफैदों जाहाथे जों बेफोर बिबुंथिखौ खोनानानै जोङो जोबोद गोजोननाय मोन्दों बेखिनिखौनो बुंनानै आङो